নমস্কাৰ, বহুদিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ অন্য এটা ৰেচিপি। সেইটো হৈছে কেৰামেল ক্ষীৰ। মই আজি আপোনালোকক দেখুৱাম কেৰামেল ক্ষীৰ মই কেনেদৰে বনালোঁ। কেৰামেল ক্ষীৰ বনাবলৈ মই এয়া ড্ৰাই ফ্ৰুটছ লৈছোঁ, আলমণ্ড, কাজু আৰু কিচমিচ। এয়া মই জহা চাউল লৈছোঁ 100 গ্ৰাম। 1 লিটাৰ গাখীৰৰ বাবে মই 100 গ্ৰাম জহা চাউল লৈছোঁ আৰু এইটো অনপূৰ্ণা ঘি। এতিয়া মই এইখিনি বনাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া কেৰাহীটো গৰম হোৱাত মই ইয়াত এচামুচ ঘি দি দিছোঁ। এইখিনি গৰম হৈ অহাত মই ইয়াত ড্ৰাই ফ্ৰুটছখিনি দি দিম আৰু সেইখিনি অলপ সময় ভাজিম। ড্ৰাই ফ্ৰুটছখিনি ভাজি হোৱাৰ পিছত মই সেইখিনি কাঢ়ি থলোঁ। এতিয়া ইয়াত মই 1 লিটাৰ গাখীৰ দি দিম। গাখীৰখিনি ভালদৰে লৰাই থাকিব। গাখীৰখিনি ভালদৰে উতলি আহিবলৈ ধৰাত মই ইয়াত জহা চাউলখিনি দি দিম। এয়া মই গাখীৰখিনিত জহা চাউলখিনি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই থাকিম। ক্ষীৰ বনাওঁতে ক্ষীৰখিনি যিমান সময় লৰাই থাকিব সিমানেই সোৱাদ বেছি হয় আৰু পাকটো ধুনীয়াকৈ উঠে। আৰু এটা কথা মন কৰিব যাতে কাষত সৰ লাগি নাযায়, সেইখিনি আপোনালোকে এৰুৱাই থাকিব। ক্ষীৰখিনি মোৰ অলম'ষ্ট হৈ আহিছে। এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটছখিনি এড কৰিম। এতিয়া মই কেৰামেলখিনি বনাম। তাৰ বাবে মই এখন পেনত এচামুচ ঘি দি লৈছোঁ। তাৰপিছত ইয়াত সোৱাদ অনুসৰি চেনি দিব। আমাৰ ঘৰত চেনি কমকৈ খায় বাবে মই চেনি কমকৈ এড কৰিছোঁ। এইখিনি হৈ আহিছে। মই ইয়াত এতিয়া অকণমান পানী এড কৰিম। পানীটো খুব সাৱধানে দিব, কাৰণ পানী দিলে বস্তুটো ফুটি আহে। সেইকাৰণে মই ঢাকনি দি ধৰি আছোঁ। পানীটো নিদিলে চেনিটো গোট মাৰি ধৰে, সেইবাবে অলপ পানী এড কৰিব লাগে। তাৰপিছত মই ক্ষীৰখিনিত এইখিনি দি দিম। এনেদৰে ক্ষীৰ বনালে খাবলৈ খুব ধুনীয়া হয় আৰু কালাৰটোও ধুনীয়াকৈ ওলায়। আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাবচোন। মোৰ হৈ গৈছে। এতিয়া মই এইখিনি কাঢ়ি থ'ম। এয়া মোৰ কেৰামেল ক্ষীৰ ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব আৰু যদি ভাল পালে লাইক কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। ধন্যবাদ।